নমস্কাৰ আপোনালোকে হয়তো আপোনালোকৰ মাহিকীয়া চাউল কেতিয়া আহিব সেইটো চিন্তা কৰি ভাবি থাকে আৰু হয়তো দোকানীজনে নকয় যে কেতিয়া চাউলটো আহিব বা দোকানীজনেও গম নাপায় কাৰণ এজেণ্টসমূহে চাউলটো ৰিলিজ নকৰে আৰু ৰিলিজ নকৰিলে দোকানীজনে চাউলটো আনিব নোৱাৰে মই এটা আপোনালোকক ট্ৰিক শিকাম আৰু আপোনালোকৰ দোকানীজনক ক'ব পাৰিব যে এনেকুৱা ধৰণৰ চাই লওক যে চাউলটো আপোনালোকৰ ষ্টকত আছেনে নাই যদি আপোনালোকে এইটো শিকি আপোনালোকৰ দোকানীজনক কৈ দিয়ে তেতিয়াহ'লে আপোনালোকে গম পাব যে চাউলটো ষ্টকত আছে আৰু কেতিয়া আহিব এইটো গম পাব সাপোজ বৰ্তমান আপোনালোকে আধাৰ কাৰ্ড আপোনালোকৰ ভেৰিফাই কৰিলে সেইটো মই এই ভিডিঅ'টোত দেখাইছোঁ UID সিডিং মানে ধৰি লওক যদি কাৰোবাৰ নতুন আধাৰ কাৰ্ডৰ নাম সোমাইছে আৰু সেই মানুহজনক ভেৰিফাই কৰিব লাগে তেতিয়াহ'লে UID সিডিঙত যায় আপোনালোকে এনেকৈ ধৰি লওক কাৰ্ড নম্বৰ মই জাষ্ট এটা এক্সাম্পল হিচাপে দি দিছোঁ এই কাৰ্ড নম্বৰটো এনেকৈ টিপি অ'কে কৰিব তাৰপিছত ফেমিলি ডিটেইলছখিনি আহি যাব তাৰপিছত আধাৰ নম্বৰটো ভেৰিফাই কৰিব পাৰিব আপোনালোকে UID সিডিঙত তাৰপিছত আপোনালোকে ৰিপৰ্টত চাব পাৰে এনেকৈ দোকানীজনক ক'ব পাৰে যে তুমি চোৱা যে কেতিয়া আহিব এনেকৈ আপোনালোকে দোকানীজনক ক'লে চাব পাৰিব যে কেতিয়া চাউলটো আহিব বা ষ্টকত চাউলটো আছেনে নাই তো মই এতিয়া দেখাম যে আপোনালোকক চাউলটো কেনেকৈ চাব পাৰি আপোনালোকে দেখিছে এনেকৈ মেচিনটোত ক'ব পাৰিব ইনস্পেকশ্যনত ক্লিক কৰিব দিব যিটো ইনস্পেকশ্যন বুলি ওপৰত আছে সেইটোত ক্লিক কৰিলে আপোনালোকে দেখা পাব যে আপোনালোকৰ কিমান কি আছে চব ইয়াতে আহি যাব